চৰিত্ৰৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰৰ নেতৃত্ব কম ক'লেহে ভাল হ'ব। তেওঁলোকৰ চৰিত্ৰ চাইহে ৰাইজে এতিয়া বিজেপি চৰকাৰৰ পৰা আঁতৰিছে। আজিৰ তাৰিখত ৰাইজে GST দিছে, টোল টেক্স দিছে, আৰু এটা টেক্স দিবলৈ হৈছে, সেয়া হৈছে দাদাগিৰি টেক্স। যদি বিজেপি চৰকাৰৰ হেঁচা মতে তেওঁলোকে কাম নকৰে, তেওঁলোকে চৰকাৰী আঁচনি গুচি যায়। যদি তেওঁলোকে বিজেপি দলৰ সদস্য নহয়, তেতিয়া তেওঁলোকৰ অৰুণোদয় আঁচনি গুচি যায়। তো সেইকাৰণে অসমৰ জনসাধাৰণে এই ধৰণৰ দাদাগিৰি আৰু গ্ৰহণ নকৰে আৰু সহ্য নকৰে। আৰু আমি কংগ্ৰেছ দলে এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ জনসাধাৰণক চৰিত্ৰহীন বিজেপি চৰকাৰৰ এই দাদাগিৰি টেক্সৰ পৰা আমি মুক্তি দিয়াবলৈ বিচাৰোঁ। কংগ্ৰেছ দলে বিজেপি দলৰ অত্যাচাৰ লগত যুঁজিবলৈ জানে। পুৰণি যুঁজ বিভিন্ন সময়ত আমি জিকিছোঁ, বেছিবাৰ আমি জিকিছোঁ। কিন্তু আমি দেখা পাইছোঁ যে এইখন চৰকাৰ মাত্ৰ নিজৰ ৰাজনৈতিক বিৰোধীসকলৰ ওপৰত অত্যাচাৰ কৰা নাই, সমাজৰ প্ৰত্যেক বৰ্গৰ ওপৰত অত্যাচাৰ কৰিছে। আজি এজন সাংবাদিকজনে যদি প্ৰশ্ন উত্থাপন কৰে, সেই সাংবাদিকজনৰ চাকৰি যায়। যদি এজন চেনেলে বিৰোধী দলৰ সাক্ষাৎকাৰ দেখায়, সেই চেনেলৰ চৰকাৰী ইস্তিহাৰৰ পইচা কৰ্তন কৰা যায়। যদি এজন ব্যৱসায়ী নিজৰ মাটি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠক যদি নিদিয়ে, তেতিয়া সেই ব্যৱসায়ীসকলৰ ওপৰত ইনকাম টেক্সৰ ৰেইড হয়। যদি এজন ছাত্ৰই যদি এইখন চৰকাৰৰ অন্যায় বিৰুদ্ধে মাত মাতে, সেইখন ছাত্ৰজনক ভাবুকি দিয়া যায়। যদি এজন খেতিয়কে কয় যে আমাৰ লগত অন্যায় হৈছে, আমি সময়মতে আমি কৃষি বিভাগৰ পৰা সহায় পোৱা নাই, তেতিয়া সেই খেতিয়কসকলৰ ওপৰত তেওঁলোকে বুলডোজাৰ চলায়। তো এই ধৰণৰ আজি এটা পৰিৱেশ আমি সকলোৱে দেখা পাইছোঁ। আৰু পুনৰবাৰ কৈছোঁ যে অসমৰ জনসাধাৰণ GST, টোল টেক্স, ইনকাম টেক্সৰ ওপৰত আৰু এটা টেক্স দি আছে, সেয়া হৈছে বিজেপি দলৰ দাদাগিৰি টেক্স। এই দাদাগিৰি আৰু বেছিদিন নচলে। এই 1.5 বছৰ পিছত বিধানসভা নিৰ্বাচন হ'ব। এই বিধানসভা নিৰ্বাচনৰ পৰা অসমৰ জনসাধাৰণ দাদাগিৰিৰ পৰা মুক্তি পাব।